হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি এটা নতুন ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো হৈছে এজোপা মানি প্লাণ্ট কেনেকৈ ৰুব পাৰি বা মইনো কেনেকৈ ৰুওঁ তাকে দেখাওঁ বুলি ভাবিলোঁ। যিহেতু সেউজীয়া মোৰ প্ৰিয় হয় আৰু সেইকাৰণে মই ঘৰত প্ৰায়ে ফুলগছ ৰুওঁ আৰু আজি ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আজি মই এজোপা মানি প্লাণ্ট লৈছোঁ। এই মানি প্লাণ্টজোপা মই আগতেই ৰুই থোৱা গছ হয় আৰু তাতে যিটো আগ বেছি দীঘল হৈ গৈছিল সেইটো কাটিলোঁ আৰু কাটিং কৰি কেনে ভাবিলোঁ বেলেগকৈ ৰুওঁ আৰু সেইকাৰণে এটা পট লৈছিলোঁ আৰু সেই পটটোত ৰুবৰ কাৰণে প্ৰথমে মই ডালটো কাটিং কৰিছিলোঁ। আপোনালোকে চাগে এনেকৈ কাটিং কৰে। যিহেতু ঘৰৰ সন্মুখতে যদি কিছুমান ফুল গছ থাকে, শুই উঠি মনটো এনেই ভাল লাগে ন, সেইটো কাৰণে ময়ো যিয়ে নাপাওঁ লাগে ফুল গছ সদায় ৰুবলৈ বিচাৰোঁ। আৰু আজিকালি বহু ধৰণৰ ফুল আছে, সকলোবিলাক ফুল আনিবলৈ হয়তো পইচা নহ'বও পাৰে, সেইকাৰণে সহজতে যিবিলাক ফুল পোৱা যায় সেইবিলাকেই যাতে আমাৰ ঘৰত বৃদ্ধি কৰি কেনেকৈ ধুনীয়া কৰিব পাৰি সেইটোৱে গুৰুত্ব দিব লাগে। আৰু এইটো ল'ব পৰা নপৰাটো থাকে, হয়তো ধুনীয়া ধুনীয়া বহুত টাব আছে, সেইবিলাক কিনিবলৈ আমি নোৱাৰিবও পাৰোঁ। সেইটো কাৰণে নিজে যেনেকৈ পাৰোঁ চেষ্টা কৰি ঘৰটো ধুনীয়া কৰিবলৈ চেষ্টা কৰা হয়। আৰু সেইকাৰণে ময়ো কেতিয়াবা যেতিয়া সময় পাওঁ সেইকাৰণে কিছুমান বস্তুত ৰং কৰি আৰু কাটিং কৰি যিবিলাক বস্তু আছে তাৰ পৰাই যাতে বৃদ্ধি কৰিব পাৰোঁ তাত গুৰুত্ব দিওঁ। আপোনালোকে যেনেকৈ গছ ৰুৱে বা ফুল ৰুৱে ময়ো সেই ঠিক তেনেকৈ ৰুওঁ আৰু মই কেনেকৈ ৰুইছোঁ তাকে আজি দেখাওঁ বুলি ভাবিলোঁ, তো সেইকাৰণে কৈ দিছোঁ বাৰু। মই যিটো পট লৈছোঁ সেই পটটো হৈছে দোকানৰ পৰা যিটো দৈ আনো যে সেই টেমাটোত মই ক'লা ৰং কৰি দিলোঁ আৰু মানি প্লাণ্টটো ৰুবৰ কাৰণে তাত মাটি অলপ ভৰাই তাত পানী দি প্ৰথমে মিক্স কৰি ল'লোঁ আৰু যিকেইটা ডাল মই কাটিছিলোঁ সেই কাটিং কৰা ডালকেইটা তাত ৰুই দিলোঁ। আৰু মোৰ আজি অলপ পানী বেছি হৈছিল, সেইকাৰণে মই ডালটো গুজাৰ পিছত অলপ শুকান মাটি তাত দি দিছোঁ আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ কেনেকুৱা লাগিছে দেখিবলৈ। আৰু মানি প্লাণ্টটো এনেকুৱা হয় যেনেকৈ ৰুলেও বাচিবই, আপোনালোকে চিন্তাই নকৰিব। বাছ মাটিটো ভাল হ'ব লাগে আৰু কেয়াৰ লৈ থাকিব লাগে, অলপ পটকৈ হৈ যায়। আৰু সেউজীয়া যিহেতু মানি প্লাণ্ট আৰু সেউজীয়া বুলি ক'লে এনেই ভাল লাগে ন কিবা এটা, তো আপোনালোকেও ৰুবচোন এনেকৈ। আৰু মানি প্লাণ্টজোপা যেতিয়া ডাঙৰ হ'ব তেতিয়া আপুনি ভাল পট এটা কিনি আনি তাক ধুনীয়াকৈ ৰুই ভিতৰতো ৰাখিব পাৰে, বহুত ধুনীয়া লাগে তেতিয়া দেখিবলৈ। আৰু যিকেইটা বটলত মই পেইণ্ট কৰি থৈছিলোঁ সেই বটলটোতো ভাবিছোঁ মই আৰু এটা গছ ৰুই দিওঁ। এই গছটোৰ নাম মই নাজানো, কোনোবাই যদি জানে মোক ক'বচোন। বহুত ভাল লাগে মোৰ, এইটো বহুত হৈ যায় নে ভাল লাগে নেকি দেখিবলৈ। আৰু তাৰ পৰাই ভাবিলোঁ সেইকাৰণে আৰু এটা বঢ়াই দিওঁচোন মই, তেতিয়া আৰু এটা পুলি হ'ব মোৰ ওচৰত। আৰু সেইকাৰণে মই ভিতৰত থ'ম বুলি ভাবিলোঁ আৰু সেইকাৰণে এইটো পেইণ্ট কৰিলোঁ। পেইণ্ট কৰি এই বটলটোতো মই যিখিনি মাটি ভৰাই থৈছিলোঁ তাত ৰুব ল'লোঁ। এইটো চাওকচোন মই কি কৰি আছোঁ। মই ৰুবলগীয়া যিটো গছ লৈছিলোঁ সেইটো ল'বৰ কাৰণে প্ৰথমে টাবটোত অলপ পানী দি ল'লোঁ আৰু তাৰপিছতহে মই এইটো ল'ব পাৰিছোঁ পুলিটো। কাৰণ যদি টাবটোত পানী অলপ দি নলওঁ তেতিয়া শিপাটোৱে অলপ কষ্ট পায়, শিপাটো থাকিও আহিব পাৰে, সেইকাৰণে অলপ পানী দি ল'লোঁ। আৰু এই পটটোত যিহেতু মই মাটি অলপ কমি গৈছিল ন, মই মানি প্লাণ্টটোত দি দিছিলোঁ যে মাটিটো, সেইকাৰণে সেই সৰুটোৰ পৰা মই মাটি অলপ লৈ কিনে এইটো ইয়াত ৰুলোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকেও জনাব দেই। আৰু সেই সৰুটোতো মই কিবা এটা ৰুম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব। এতিয়া মোৰ পুলিটো ৰোৱা হৈ গৈছে, দেখিছে আপোনালোকে, এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু এইটো মই ভিতৰত ৰাখিম। আৰু এইটো এনেকুৱা হয়, গছ এটা যেতিয়া ৰুওঁ বহুত ভাল লাগে আৰু সেইটোৰ পৰা যেতিয়া আৰু বাঢ়ি যাব তেতিয়া আৰু ৰুব পাৰিম মই। প্ৰথমে যেতিয়া আনিছিলোঁ এইটো সৰু আছিলে, এনেকুৱা সৰু পুলি এটাই মই আনিছিলোঁ আৰু তাৰ পৰাই বাঢ়িছে এইটো। আৰু এতিয়া যিটো মই এক্সট্ৰাকৈ ৰুইছোঁ তাৰ পৰাও আৰু হ'ব আৰু দেখিবলৈও ভাল লাগিব, তেতিয়া মই আৰু ৰুব পাৰিম। চাওক কেনেকুৱা লাগিছে। এইটো পেইণ্টটো নাচাব দেই, মই কৰিব নাজানো, জাষ্ট এনেই আৰু ট্ৰাই কৰিলোঁ। ইয়াতো মাটিটো মই যিহেতু লৈ ল'লোঁ, ইয়াত মাটি নাই, এতিয়া ইয়াত অলপ মাটি ভৰাম। মাটি ভৰাই লৈ মই এই গছটোৰ পৰা সৰু কাটিং এটা কৰি ইয়াত ৰুই দিম আৰু তেতিয়াহে মোৰ দুজোপা গছ হ'ব। এতিয়া এজোপাহে আছে, ইয়াত সৰুটো ৰুই লওঁ প্ৰথমে। আৰু ইয়াত এতিয়া মই মাটি ভৰাই আনিলোঁ, এতিয়া মাটিটো হৈ গ'ল, এতিয়া গছটো কাটিব লাগিব প্ৰথমে। ইয়াত ডালটো বিচাৰি লওঁ কোনটো মই ৰুব পাৰিম, তো আপোনালোকে চাই থাকক।
আগৰবাৰ দৰে এইবাৰো প্ৰথমে গছটোত অলপ পানী দি লৈছোঁ, নহ'লে গছজোপাই কষ্ট পাব ন, সেইটো কাৰণে। আৰু এতিয়া মই কাটিং কৰিম। প্ৰথমে চাই লৈছোঁ ডালটো কোনটো ল'ব পাৰি। আপোনালোকেও এনেকৈ ৰুই চাবচোন, ভাল লাগে এনেকৈ সৰু সৰু কাটিং কৰি কিনে। এনেকৈ যিজোপা গছ আপোনালোকৰ ঘৰত বেছিকৈ নাই আৰু সেইজোপাত এতিয়া বৃদ্ধি কৰিব পাৰিব। ভাল লাগে ন বেছিকৈ থাকিলে মানে। আৰু মোৰ যিবিলাক ফুল আছে বেছিভাগে পাতবাহাৰ ফুল হয়, মানে ফুল নুফুলে যিবিলাক পাততে থাকে, পাততেই মানে সৌন্দৰ্যটো ফুটি উঠে তাহাঁতৰ। এনেকৈ পাতবাহাৰ ফুলবিলাক বেছিকৈ আছে। ফুলো ৰুওঁ মই, কিন্তু এতিয়া ফুলি থকা ফুল খুব কমেই আছে। দেখাম বাৰু কেতিয়াবা পাৰিলে। এয়া মোৰ ৰোৱা হৈ গৈছে। মাটি অলপ কম হৈছিলে, সেইটো কাৰণে ইটোৰ পৰা অকণমান লৈ ল'লোঁ। এয়া আৰু এনেকৈ মিলাই দিছোঁ। ৰুব লাগে মুঠতে আৰু গছ হ'ব লাগে। এয়া হৈ গৈছে মোৰ। এয়া চাওক, এতিয়া মোৰ কমপ্লিট। আৰু এইকেইটা মই ভিতৰত ৰাখিম। এয়া আৰু চিম্বু, ৰখিয়া। এইজোপা হৈছে মই আগতে কাটিং কৰি থোৱা এজোপা মানি প্লাণ্ট। এইজোপা প্ৰথমে সৰু সৰু আছিলে আৰু এতিয়া যেতিয়া ডাঙৰ হৈ গৈছে দেখিবলৈ বহুত ভাল লাগিছে, মোৰ নিজৰে ভাল লাগিছে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। আৰু এনেধৰণৰ ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। থেংকছ ফৰ ৱাটছিং। বাই বাই।